हेलो एवरीवन मैं जिया जयंती आपनालोक सकलोके मोर अन्य एटा मिनी ब्लगলৈ स्वागतम जनाइছো। आशा करूँ सकलो भाले आछे कुशले आछे आमिও भाले आछो। मैं एतिया रातिपुৱাৰ भात बनाই आछो। एया आलू भाजी और भात केरेला और एफाले भातটো पाति दिছো और एफाले कोला मेसेरा काटिছো एटुও भाजिम और एफाले मैं एतिया বিলাহী और दৈ লৈ লৈছো। एटु एटा मैं पेस्ट बनाम। एटु मैं पेस्ट किहत दिउ आपनालोके चाइ जाওক। নহৰু পিয়াজ নিদিয়া এটা তৰকাৰী बनाम किन्तु তৰকাৰী बना गतिके ভিডিঅ'টো হেক কৰি যাব। और मोर এইখিনি পিছা হৈ গল। एटु धुनियाके पेस्ट मैं रेडी কৰি ললো और मोर এইফালে এতিয়া কোলা লেচৰা মাখিনিও ভজা হৈ গৈছে। মই কেইটামান আলু বইল কৰি লৈছিলো। এই আলু কেইটা মই এতিয়া নিমখ হালধি সানি আলু কেইটা ধুনিয়াকৈ ফ্ৰাই কৰি লম আৰু মই এয়া আলু ফ্ৰাই কৰি আছো। আলুখিনি মোৰ ফ্ৰাই হৈ গৈছে অকনমান। তাৰপিছত এতিয়া মই আলু কেইটা অকনমান সাইড কৰি পেলাই ইয়াতে মই দি দিম জিৰা আৰু গোটা জিৰা আৰু তেজপাত। এতিয়া মই এইখিনিও আকৌ অকনমান ফ্ৰাই কৰি লম। মোৰ ফ্ৰাই হৈয়ে গৈছে। এতিয়া মই ইয়াতে মই যে সেই যে পেষ্টটো বনাইছিলো বিলাহী আৰু দৈ সেই পেষ্টটো মই এতিয়া ইয়াতে দি দিম। এটু মানে আলুৰ তৰকাৰী। আজি মই ইয়াতে কণী একো নিদো। ইয়াতে মই আজি মানে আলুৰে দম বনাইছো মানে সেইকাৰণে আৰু কিনেকেনো বনাইছো আপোনালোকক দেখুৱাই গলো আৰু নহৰু পিয়াজ নিদিয়াকে। এতিয়া মই পেষ্টটো ইয়াতে দি দিলো। আকৌ এইখিনি ধুনিয়াকৈ অকনমান ফ্ৰাই কৰি লম। এতিয়া মই এইখিনি ধুনিয়াকৈ ফ্ৰাই কৰি আছো। এতিয়া আকৌ অকনমান ঢাকনখন মাৰি দিলো। এতিয়া আকৌ মই লৰাই দিছো ভালদৰে। ইয়াতে মই এতিয়া সোৱাদ অনুযায়ী নিমখ দিলো, জিৰা দিলো, ধনিয়া গুৰি দিলো আৰু অকনমান ৰং গুৰি দি দিছো। আৰু এতিয়া মই এইখিনি আকৌ লৰাই পেলাই ইয়াতে মই এতিয়া মোক যিমানখিনি লাগে সেইখিনি মই পানী দি দিছো। এই মিক্সাৰৰ জাৰটোতে এই আখলি পেলাই সেইখিনি মই ইয়াতে দি দিছো। আৰু মই ইয়াতে অকনমান দি দিম এতিয়া চেনি এটু কাৰণে দিছো যিহেতু মোৰ দৈটো ঘৰৰ আছিল। অকনমান দৈটো টেঙা আছিল হেতু কাৰণে মই অকনমান চেনি দিছো। নহলে বেছি টেঙা হৈ যাব মিঠা টেঙা এটা ভাব আহিব আৰু মোৰ প্ৰায় আলুৰ তৰকাৰী হৈয়ে গল। আলুৰ দম হৈয়ে গল। এয়া মোৰ আলুৰ দম হৈ আছে আৰু মই এতিয়া ভাতটো উলিয়াও দেৰিও হ'ল। তেতিয়াহলে আজিলৈ টাটা বাই বাই। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহলে লাইক কমেন্ট আৰু যোনবিলাকে নতুনকৈ চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব।